নমস্কাৰ। বৰ্তমান সময়ত আমি প্ৰত্যেকজন লোকেই খুবেই ব্যস্ত নহয়নে বাৰু? তথাপিও অলপ আজৰি সময় উলিয়াই আমাৰ ভাল লগা মানুহখিনিৰ লগত আড্ডা মাৰিবলৈ মন নাযায়নে? গতিকে আজি আহকচোন প্ৰণৱজ্যোতি শইকীয়াৰ দ্বাৰা ৰচিত এটি কবিতাৰ মাধ্যমেৰে আমি আড্ডাৰ আমেজ লওঁ। কবিতাৰ শিৰোনাম আড্ডাৰ মাজেৰে আমি। আমাৰ আড্ডালৈ আহিবচোন, বহুত ভাল লাগিব। গতানুগতিকতাৰ পৰা আঁতৰি, ব্যস্ততাবোৰ পাহৰি, মন প্ৰাণ যাব ভৰি। নিৰ্দিষ্ট নহয় দেই আড্ডাৰ স্থান, আপুনিও কৰিব পাৰে আহ্বান। নাথাকে ইয়াত কোনো আনুষ্ঠানিকতা, সকলোৱে ব্যক্ত কৰে নিজৰ অভিজ্ঞতা। অভিজ্ঞতাবোৰ শুনি যে ইমান ভাল লাগে, বহু কথা শিকা হয়, আমনি নালাগে। ৰসাল কথাৰে হয় হাঁহি ধেমালি, সুন্দৰ হৈ পৰে এটি আবেলি। আৰু এটা কথা, আতিথ্যৰ কথা নকলে জানো হ'ব? এবাৰ আহিলেই নিজে গম পাব। আড্ডালৈ আহি আমি পাওঁ সন্তোষ, এয়াই আমাৰ আড্ডা, ভাওনা প্ৰদোষ। ধন্যবাদ।